হেল্ল' বন্ধুসকল, আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকক এই জন্তুবোৰৰ এনেকুৱা কিছুমান কাণ্ড দেখুৱাম যিবোৰ চাই আপোনালোকে খুব হাঁহিব। সেইবাবে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, আপোনালোকে সঁচাকৈ খুব মজা পাব। তেন্তে বন্ধুসকল ব'লক ভিডিঅ'টো এনজয় কৰোঁ। বন্ধুসকল, আপোনালোকে এই ফটোখন আগতে দেখিছে চাগে। বলক মই আপোনাক ইয়াৰ ক্লিপটো দেখাইছোঁ, য'ত এটা ডিঙি নথকা উট খোজকাঢ়ি থকা আপোনালোকে দেখিছে। আৰু লগতে আপোনাক জনাওঁ যে এইটো কিন্তু কোনো এডিটিঙৰ কামাল নহয়, এইটো একেবাৰে অৰিজিনেল ফুটেজ। কিন্তু আপোনালোকেও চাগে ভাবি আছে যে এনেকুৱা কিদৰে হ'ব পাৰে। তেন্তে চাই থাকক আচল কেছটোনো কি। মানে উটটো চাগে ক'ব বিচাৰিছে, कैसा लगा मेरा मजाक? যদি মই ভেড়া ছাগলীৰ কথা কওঁ, ইয়াকতো কোনো এংগলৰ পৰাই ডেঞ্জাৰাছ যেন নালাগে। কিন্তু ৰ'ব, আপুনি ইয়াৰ মৰম লগা চেহেৰাটোত নাযাব, কিয়নো ইয়াৰ মুড যিকোনো সময়তে চেঞ্জ হৈ যায় আৰু ই আক্ৰমণ কৰি দিয়ে। Super Mama, ready? Ready? 1, 2, 3, 4. যদি আপুনি কোনোবা ভেড়া ছাগলী এনেদৰে পাছফালে গৈ পজিশ্যন লোৱা দেখে, তেন্তে কিন্তু পলম নকৰিব, কাৰণ এনে পজিশ্যন সি সন্মুখত থকাজনক এটেক কৰিবলৈহে লয়। এই ভেড়া ছাগলীবিলাকৰ কিন্তু বিনা মতলবতে পাংগা লোৱাৰ অভ্যাস এটা আছে। কিন্তু ভুলটো চবৰ পৰাই হৈ যায়, কাৰণ এই উটটোৰ লগত পাংগা ল'ব নালাগিছিল। এই ভেড়াটোৱে মনে মনে থিয় হৈ থকা এই উট মহাশয়জনৰ ওপৰত হামলা কৰি দিলে। বছ আৰুনো কি হ'ব লগা আছিল। উট কিন্তু মনে মনে থকা বিধৰ মাল নহয়, সি ভেড়াটোৰ নেজডাল ধৰি ঘূৰাব ধৰিলে। হয়তো এইটো লেচন পোৱাৰ পাছত ভেড়াটোৱে জিন্দগীত কাৰো লগত পাংগা নলয়। मेरे पास कोई अल्फाज नहीं है, मुझे माफ कर दे आप लोग सारे, मुझे छुट्टी दे दे। বন্ধুসকল, আপোনালোকৰ বহুতেই কেতিয়াবা ৰেষ্টুৰেণ্টত খাবলৈ যায়, নহ'লে অনলাইন ফুড অৰ্ডাৰ কৰে। আৰু যেতিয়া আমি কিবা এটা অনলাইন অৰ্ডাৰ দিওঁ, ডেলিভাৰী বয়জনে ধুনীয়াকৈ ঘৰলৈ অৰ্ডাৰটো লৈ আহে। কিন্তু এই ক্লিপটোলৈ মন কৰক, য'ত ডেলিভাৰী বয়জনে অনা ফুডৰ অৰ্ডাৰটো এই কুকুৰ মহাশয়ে ৰিচিভ কৰে আৰু সি পইচা নিদি তাৰ মুখতে দৰ্জাটো মাৰি পঠিয়ায়। কিন্তু কি হ'ব যেতিয়া আপুনি দিয়া পিজ্জাৰ অৰ্ডাৰটো এটা মৰম লগা কুকুৰে আপোনালৈ লৈ আহে। এই ভিডিঅ'টোত মানুহজনীয়ে নিজৰ পিজ্জাটো ল'ব বিচাৰিছে, কিন্তু কুকুৰটোৱে বক্সটো এৰি দিয়া নাই। মানে সি কৈ আছে, আগত পইচা তাৰ পাছত পিজ্জা। যদি মোৰ ঘৰত কেতিয়াবা এনেকুৱা কুকুৰে পিজ্জা লৈ আহে, তেন্তে মই পিজ্জাৰ লগতে এই কিউট কুকুৰটোকো ঘৰতে থৈ দিম। এনে ডেলিভাৰী কুকুৰ পালে আপুনি কি কৰিব? তলত কমেণ্ট কৰি জনাবচোন। কুকুৰ কিমান বিশ্বাসী সেইটো আমি সকলোৱে জানো, কিন্তু বহুতবাৰ কুকুৰে এনেকুৱা কাণ্ড কৰি পেলায় যাক ভাষাৰে বুজাব নোৱাৰি। वाह क्या सीन है, वाह क्या सीन है। এতিয়া অলপ এই গাইজনীলৈ মন কৰক, ই এই ঘৰটোৰ ওপৰত কেনেকৈ উঠিল সেইটো ক'ব নোৱাৰি। वो तो इसकी माँ जानती होगी ना। तुम आ कौन है इसकी? अरे वो तो इससे पूछ लेंगे। কিন্তু ই ভাবি আছে চাগে যে এতিয়া কি কৰা যায়, আৰু এতিয়া তাই তলত নমাৰ চেষ্টা কৰি আছে। আৰু এইদৰে বহুত দেৰিৰ পাছত গাইজনীয়ে চকু দুটা মুদি খটৰো কি খিলাৰীৰ দৰে জাপ মাৰি দিলে। গাইজনীৰ কোনো ধৰণৰ ক্ষতি নহ'ল যদিও তাই ঘৰটোৰ ওপৰত উঠিল কেনেকৈ, এইটো এটা লাখটকীয়া প্ৰশ্ন। এতিয়া চাওক, এই যদি হাঁহে এই ঘৰিয়ালবোৰৰ মাজত এনেদৰে ঘূৰি আছে যেন তাইৰ খুৰা এইটো এৰিয়াৰ বিধায়কহে। কিন্তু এই ঘৰিয়ালবোৰো চাগে একে পাৰ্টিৰ মেম্বাৰ, সেইবাবে এই হাঁহজনীৰ ভাগ্য ভাল। मौत को छू के टक से তেন্তে বন্ধুসকল, আপোনালোকক কোনটো মমেণ্ট বেছি ভাল লাগিল তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো শ্বেয়াৰ নিশ্চয়কৈ কৰিব।